माता के भारत माता के भारत माता के फ्रेंड्स दुधनैৰ পৰা সৰলপাৰালৈ আমি অহাকালে এটা ৰাইড ৰাখিছোঁ গতিকে মানে আজি সোনকালে টোপনি মাৰিব লাগিব একদিন আগতে মানে মই এতিয়া ভিডিঅ'টো বনাইছোঁ তো ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰি থৈ দিছোঁ আৰু তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক মাই ইউটিউব চেনেল ৱাটছ এগেইন সৰু ডাঙৰ ল'ৰা ছোৱালী পুৰুষ আৰু মহিলা সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি সোনকালে শুব লাগিব না মানে এক্সাইটেড হৈ আছোঁ তো কালি ৰাতিপুৱা একদম সোনকালে 5:30 বজাতে উঠি কিনে আমি সৰলপাৰালৈ যাম তো ঠিক আছে আজিলৈ চাই থাকক আৰু ৰাতিপুৱা লগে লগে কোনো কথা নাই আমাৰ এই স্কুটি ওলাই আছে আৰু এতিয়া আমি যাব খাজু আৰু আমি আহিবলৈ দুধনৈ আৰু গুৰুং ভাইহঁতে বোলে ক'ৰবাত দুধনৈতে ৰখি আছে তাহাঁতক চাওঁ আৰু তাৰপিছত আমি আগমন কৰোঁ আজিৰ দিনটোৰ কাৰণে আৰু এইটো হৈছে দুধনৈ অভাৰ ব্ৰিজ যিটো ওপৰেদি ট্ৰেইন যায় আপোনালোকে জানে গোৱালপাৰা মানে সেউজীয়া পৰিৱেশ নকয় আৰু আমি আহি পালো বিকি পল আৰু আমি এনে ৰখি আছো ইফালে মামা আছে আহি আছে তাক ৰখি আছো ইয়াত তেল ভৰোৱা নাই কিন্তু এইপিনে খনজন এইপিনে মোবাইল অলপ চেনি খাই আছে বৰ্তমান এইপিনে চাওক না পুৰা লাইন এইটোতো মানে ট্ৰেইলাৰহে বৰ্তমান আজি পুৰা একদম আমাৰ 15-20 খান পুৰা বাইকে হ'ব আৰু মানুহ মানে গোটাই এই গোৱালপাৰাৰ পৰা এইপিনে তোৰ বঙাইগাঁও কোকৰাঝাৰ গোটেইকেইটা লগ হ'ব আজি বাপৰে পালো আমি আগিয়া এয়া আমি যাব লাগিব ইপিনে মানে গোৱালপাৰা যোৱা ৰাস্তাত যাব লাগিব ফাৰ্ষ্ট টাইম তাৰপিছত ল'ব লাগিব আমি লেফ্ট বঙাইগাঁও ৰোড তো আপোনালোকে থামনেলত চাই নিশ্চয় গমেই পাইছে আমি আজি ক'ত যাবলৈ ওলাইছোঁ মানে ফাৰ্ষ্ট টাইম আৰু 300 কিলোমিটাৰ আপ ডাউন 300 কিলোমিটাৰ মানে লাইফত প্ৰথমবাৰ আজিৰ 300 কিলোমিটাৰ ৰাইড কৰি আমি অ' মাই গড তই 300 কিলোমিটাৰ ৰাইড কৰিছা 300 কৰা নাই কিন্তু আজি ফাৰ্ষ্ট টাইম বঢ়িয়া বঢ়িয়া 300 কৰা নাই মানে আজি ফাৰ্ষ্ট টাইম 300 কিলোমিটাৰ ৰাইড কৰিছা না কেতিয়াবা আজি ফাৰ্ষ্ট টাইম চবৰে মানে আজি 300 কিলোমিটাৰ ৰাইড কৰি পুৰা ফালি দিম আজি চাই থাকক ইপিনৰ পৰা আছে বহুত কেইটা মানুহ ইপিনৰ পৰা আছে বহুত কেইটা মানুহ সিপিনৰ পৰা নাই আৰু এয়া মামা আছাম নমস্কাৰ বহুত দিন লগ পোৱা নাছিলোঁ আজি ফাইনেলি লগ পালোঁ ভাৰত মাতা কি জয় আৰু বৰ্তমান আমি আহি পালোঁ এই ইপিনে চাওক ক্লাছ 3 মানত পঢ়িছোঁ চাগে বঙাইগাঁও নৰনাৰায়ণ সিটো আৰু আমি আহি পাইছোঁ এইটো এইপিনে চাওক এইকেইটা যে পানী আছে আৰু এই পানীৰ বাবে মানে মজা লাগে ইয়াত মানে ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় এতিয়া কিয় আনছা এটা লাগে এতে গা ধুইছা গাটো ধুইছো আৰু ধুম না কিমান লাগছে এখন बहुत मनुष्य लग रहा मत करो रहने दो নিলে আহি পালোঁ আমি বঙাইগাঁও ব্ৰিজ আৰু ইয়াৰ পৰাই গোৱালপাৰা লাষ্ট বুলি ক'ব লাগিব মানে গোৱালপাৰা ডিষ্ট্ৰিক্টটো লাষ্ট বুলি ক'ব লাগিব এইপিনে আছে আমাৰ গোৱালপাৰা আৰু ইয়াৰ পৰা আছে এইপিনে মানে বঙাইগাঁও তাতেতো বৈদ্য ধুনীয়া ধুনীয়া আপি দেখা পাম না চালে গা ধুম না তাৰ কাৰণে পুৰা ৰেডি अभी मजा आएगा ना भिड़ो আহি পালোঁ আমি চলন্তপাৰা আৰু এয়া তিনিআলি ঠাইটোৰ নামটো নাজানো এই চাইনবোৰ্ডটো চাইহে কৈ দিলোঁ আমি গোটেইকেইটা আহিলোঁ প্ৰায় আৰু লাষ্টত 2জন না 4জন কিবা তেনেকৈ আছে পিছত থকাৰ কাৰণটো হৈছে আহি আছে তো সিটোৰ কাৰণে মামা ফাঁচি গ'ল তো এতিয়া আমি তাকে ৰখি আছোঁ গোটেইকেইটা মানে একেলগে যাম একেলগে আহিম नहीं গাড়ীটো চাওক না একদম খাতৰা আৰু আকৌ চাগতো মহাত্মা গান্ধী টাইমটো বহুত হ'ল লেকচাৰ বুলি কৈছে আমাৰ মাজত মামা কেমেৰা এইফালে খাই দিছে ইফালে তাৰমানে ইয়াতে এতিয়া আমি কিবা এটা খাম বুলি ভাবিছোঁ 9:25 আৰু আমি প্ৰায় ৰাতিপুৱা 6টা মানৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া 9:45 ৰাতিপুৱা একো খাই অহা নাই ইয়াতে খাম বুলি ভাবিছোঁ এতিয়া কি ধুনীয়া ৰাস্তা যিমান ধুনীয়া ৰাস্তা আৰু তিমানে একদম পকা ৰ'দ আৰু পকা ৰ'দত একদম ঘামি জামি গিছোঁ আৰু
গোটেই হেলমেট ইয়াতে আজি আমি খাম এতিয়া মানে চাৰ খাম বুলি ভাবছি আমাৰ পুৰা ব্লগত দেখো এতিয়া দেখে না মতি আগত এইখন হোটেলত এতিয়া খাম বুলি ভাবিছো শুনি দেখিবা তিৰনা হৈ যাচ্ছে না লমনি কি ষ্টল বনালো এইটো হৈছে কম দামী সলমান খান আৰু বহুত বিচাৰি একদম মোৰ ফেভৰেট বস্তু আমুল কুল মানে ইটো যদি পাও মানে ফুল এনার্জি বাঢ়ি যায় আৰু মানে একোই নালাগে আৰু মানে ও মামা আপনার এই দোকানে কি তো বৰ্তমান মোৰে বাপ রে বহুত জাগাত দোকান আছে খালি ইটো বুলি নহয় মোৰ বঙাইত আছে ইয়াত আছে যেনেকে ধৰ এই যে বাজুই নিচিনা বাপ রে দেখাতো তেনেকা নালাগে চোন ইমান ডাঙৰ মালিক আপুনি আমাৰ মামাই প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে পাণ দোকান আছে আছে একদম পপুলাৰ মামা পাণ আচ্ছা। পপুলাৰ ফেব্ৰুৱাৰী মানে হিমন্ত চেষ্টা চলি আছে আমাৰ আছে আছে মাটি ঠিক কৰিছে মংগল গ্ৰহত ঠিক কৰিছো হেমন্ত আমাৰ পাছতে তাৰমানে মংগল গ্ৰহত প্ৰথমটো পাণ দোকানী হৈছে আমাৰ মামা বৰ্তমান মংগল গ্ৰহত মানে এই ৰিচেণ্টলি আমি গৈ আছো ঠিক আছে মোৰ তাতো ফেমিলি আছে ये तो लेटेस्ट न्यूज है नहीं দিলে আমি খাই দাই এতিয়া ওলালো এতিয়া আমি ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম আপোনালোকে চাই থাকিব দেই আৰু এইয়া বৰ্তমান পালোঁ আমি সৰলপাৰাৰ গেটটো মানে ইয়াত উল্টা পানী বুলিও কোৱা হয় আৰু আমি এতিয়া বৰ্তমান এন্ট্ৰি কৰিছোঁ একদম বেয়া ৰাস্তা আহি পালো ইয়াৰ পৰাই আৰম্ভ যাত্ৰা এয়া চাওক একদম ৰাস্তা খাৰাপ ইয়াৰ পৰা পুৰা অফ ৰোডিং আহি পালো একদম বেয়া ৰাস্তা প্ৰায় 1 কিলোমিটাৰ মান অফ ৰোডিং এইটো চাওক না একদম গোটেই জংঘল শুনা মতে ইয়াত মানে হাতী চাতিও পাৰ হয় এইকেইটা ৰাস্তাগিলা চাওকচোন মানে ইয়াতে বেছি দেৰি থকা নাযায় বাকী যদি 5-6জন মান আহে তেতিয়াহ'লে ইয়াত নাথাকাই ভাল আৰু এইবোৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে বোলে তো সেইকাৰণে বহুত জংঘল আৰু ইয়াতে সেইকাৰণে মানে হাতী চাতি আছে চাওক না এইবিলাক মানে গোটেই হাতী পাৰ হোৱা নেকি এইটো ক'ব নোৱাৰো আচলতে মানে পলিউশ্যন মুক্ত বুলি সকলোৱে কয় বহুত ধৰণৰ পখিলা আছে ইয়াতে এইকেইটা চাওক না ৰাস্তাটো বেয়া কিন্তু ভাই ৰাস্তাটো বেয়া হ'লে কি হ'ব মানে পলিউশ্যন মুক্ত আৰু এই পখিলা দেখা পাই আছে নাইবা একদম এনার্জি নাই আৰু এনার্জি লস একদম কিন্তু कैसा लगा मेरा मजाक ভারত মাতা কে ভারত মাতা কে ভারত মাতা কে যিমানে অবৰোধিং নহওক কিয় স্বাধীনতা দিৱসৰ ফূৰ্তিত আমাৰ জজ কোনো দিন নকমাই পানী অৱস্থা শেষ 40% পানী পৰি আছে আৰু এই চাওক ৰাস্তা তথাপি আমাৰ জজ নকমে পুৰা পানী পৰি আছে এতিয়া অলপমান কমিছে আৰু ৰাস্তা একদম বেয়া তোমালোকে আছেনে নাই আছে নেকি বোলে আমাৰ লগত যিমানজন মানুহ আহিছে প্ৰায় 33 মান আহিছে মানুহ একদম গোটেই আগত আৰু আমি দুইজন লাষ্টত একদম লাষ্ট আৰু লাষ্ট মানে এনেকুৱা লাষ্ট মানে কি ক'ম আৰু এয়া উকিটোকিতে মানে তাহাঁতৰ আৱাজটো শুনা নাপায় এয়া শুনা পাই আছে না মানে বহুত আগত গ'ল চা না ভাই কি বৈদ্য গাছ বে কেমেৰাত ইমান ভালকৈ গম নাপায় এচি কি কৰিছে বোলে চা এচি কিবা মন্দিৰ এইটো হৈছে বজাৰ খুব আগত আহিছিল আমি দুইজন ফাৰ্ষ্টতে গুৰুং আৰু মানে আমি 4জন আছিলোঁ গুৰুং আমাক এৰি আহিছে তাক দেখা পালে এতিয়া অলপ দিব লাগিব তোৰ নাম পাত গাঁও চাগে আমি ফাৰ্ষ্টতে 4জন আহিছিলোঁ হা অহাৰ পিছত ই আমাক এৰি আহিছে বদমাইচি কৰিছে বদমাইচি নাপায় নহয় আমি হ'লে ৱৰ্ল্ড ফেমাছ ৰাইডাৰ গতিকে আমাৰ লগত আৰু ক'ত আমার ভুল হয়েছে ক্ষমা করে দেন আৰু ফ্ৰেণ্ডছ মই য'তে যাওঁ আমুল কুল তাতে পায় আৰু য'ত তামোল কুল পায় তাতে মই খাওঁ সি বোলে য'তে যায় আমুল কুল খায় স্বৰ্গত গেলে কি খাবি স্বৰ্গত গেলে মই স্বৰ্গত ইগলা লগত নাছিল মামা বিশেষকে মামাৰ বাইক দিব লগাই তাতে
চিলিউট দিব লগা আমাৰ মামা ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धौल से बढ़ के तेरी धूप से रोशन এইফালে চানা কি মজা মানে এটা ডুবি যোৱা নিচিনা লাগিছে মানে পাত নাই ডাল নাই একো নাই সেইটোৰ কাৰণে বেছি ভাল লাগিছে আৰু এই ভাইটিবিলাকক চাওক না মানে পুৰা চাইকেলতে আহি আছে আমাৰ ৰ'দ চাওক আৰু ইয়াত আমাৰ মানে বাইকত আহি অৱস্থা কি হৈ গৈছে চানা কি জোচ ৰে মজা ओ देश मेरे तेरी शान पे सदके कोई धन है আমি তেতিয়া সিফালে যাওঁতে বৰষুণ নাছিল আৰু এতিয়া ইপিনে ৰাস্তাকেইটা দেখা পাই মানে গম পোৱা গৈছে ইফালে বৰষুণ পৰিছিল অলপ বেছিকৈ আৰু গছকেইটা চাই নাবে বৈদ্য গছ মানে কেমেৰাত বেছি ডাঙৰকৈ দেখা নাপায় আৰু বৰ্তমান আমি আহি পালোঁ টিকেট কাউণ্টাৰ আৰু বৈদ্য বৰষুণ আৰু আমি এতিয়া যাব লাগিব লেফ্ট হয়তো লাষ্টৰ স্কুটিটো গাড়ী নাম্বাৰটো নালাগে নাম্বাৰটো নালাগে বৈদ্য গছৰ মাজে মাজে আমি এন্ট্ৰি কৰিলোঁ সৰলপাৰা ৱাও কি মজা লাগিব বে আইপদটা ভিজিল আইপদটা ভিডিঅ' কল কৰতো আহি পাইছিলে অলপৰ কাৰণে যাই নাপালোঁ অৱস্থা মাত্ৰ 2 কিলোমিটাৰ আছিল ঠাইত যাই পাবৰ কাৰণে কিন্তু 2 কিলোমিটাৰ এতিয়ালৈকে যাই পোৱা নাই জানো যাই পাম না নাই এই পানীকেইটাকে চাই কিনে যাব লাগিব আৰু ইয়াৰ পানীটো বৈদ্য ঠাণ্ডা গৰম নিচে হৈ আছে বৰ্তমান বহুত ঠাণ্ডা লাগিব লাগছে এতিয়া চেক্সি গৈ একদম চেচ পেট্ৰল নাই উপায় নাই গাইছ পেট্ৰল ভৰাবই লাগে এতিয়া তো বাকী যিয়ে নহওক অলপ যদি 2-3 টোপমান পানী যদি কমে তেতিয়াহ'লে আমি ইয়াত নৰখোঁ আমাৰ জছ এতিয়াও আছে আৰু থাকিব আৰু যামেই আমি এতিয়া বৰ্তমান বৈদ্য ভোক লাগছে আৰু দোকানকেইটা পিছফালে বন্ধ আৰু সেইপিনে খোলা আছে ঐ দীপাংকৰ কি দোকান যা হা চাইকেল খাবার কাৰণে কিবা চিট টিট আছে নাই খুদে একদম ফাইনেলি গাইছ বৰষুণ একদম চেফ এতিয়া আমি তাতে এনজয় কৰিম নাচিম আৰু কি কৰিম আৰু এই গাঁৱৰ পৰিৱেশবোৰ একদম চাব লগা মানে কি ধুনীয়া আৰু মানে সেউজীয়া প্ৰকৃতিৰে ভৰা আৰু ইয়াত এটা কথা লাইন নাই ইয়াত গোটেই ঘৰে ঘৰে চ'লাৰ ব্যৱহাৰ কৰে এইকেইটা চাওক চ'লাৰ মানে প্ৰত্যেকজনৰ ঘৰতে মানে চ'লাৰ দেখা পাব আপোনালোকে আৰু লাইন নাই ফাইনেলি আহি পালোঁ সৰলপাৰা ভাই আহি কিনে কেনেকুৱা লাগছে ইয়াত আহি কিনে মোক দুটা বস্তু বিৰাট লাগিছে একটা হ'ল হাগা আৰু একটা হ'ল মুৰ্গা কৈতো লাগছে কিবা ফ্ৰেণ্ডছ এইফালে চাওক না ঘোঁৰা গাড়ী উঠিলে পইচা লাগে কেই টকা কৰি ডাঙৰ মানুহ 100 টকা আৰু সৰুটা 50 গোটেই ঘূৰাই নেকি ঠিক আছে ৱাও বিউটিফুল ফাইনেলি আহি পালো আমি সৰলপাৰা আৰু একদম মানুহ ইফালে মানুহ সিফালে মানুহ চাওক একদম ধুনীয়াকে পাহাৰ আৰু এইগিলা আছে পানী আমি তেতিয়া আহিছিলোঁ তেতিয়া অহাৰ পিছতো মানে ভিডিঅ' কৰিব পৰা নাই বৈদ্য বৰষুণ আৰু এতিয়া বৰষুণ অলপ কমিছে আৰু বৰষুণৰ মাজতো ভিডিঅ' কৰি আছো আমি বোলে চাওক বৈদ্য মানুহ এতিয়া চাওক গোটেই আমাৰ বাইক চাওক কিমান দূৰৰ পৰা আহিছো আমি একে দুই কানা হবা আৰু দুধনীৰ পৰা আহিছো কিমান দূৰ হয় 150-300 কিলোমিটাৰ তথাপি আমাৰ চক গাড়ী পুকিছে কিন্তু জোচ পকা নাই নাই আৰু এইপিনে চাওক একদম পাহাৰ কি মজা ধুনীয়া লাগিছে পাহাৰ গম পাইছো এই পাহাৰ বিলাক সেইটো ভূটান হয় ভূটানৰ পাহাৰ আৰু মানে বৰ্ডাৰ ভূটানৰ পৰা আমি ইয়াৰ পৰা দেখা পাই আছো ভূটান বৰষুণ কমি যায় তেতিয়া ইয়াৰ দৃশ্যটো চাই বেছি ভাল লাগে চাওক কিমান ধুনীয়া হয় কি চকুৰে চাব আহিব নহয় এতিয়া মজাটো বেলেগ এতিয়া সৰলপাৰা বাই দিব লগা হ'ল এতিয়া আমাৰ বাইক গোটেই ৰেডি এতিয়া আমি যাম ঘৰত তো যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু তো আজিলৈ বাই বাই
ৰাস্তাটো বেয়াৰ কাৰণে আৰু আমাৰ মাথাও বেয়া হৈ গৈছে। মানে প্ৰথম কথা ৰাস্তা বেয়া, একদম বাৰে বেয়া। তো তাৰপিছত ইমান মানুহ চাৰিওফালে হাল্লা চিল্লা, একদম বেকাৰ। ধুনীয়াকে এক কাপ গাখীৰ চাহ বিচাৰাই ফাইনেলি এইখন দোকানত পালো, মানে লোকেলত 1 টকা, ইয়াত হ'ব 2 টকা, মানে ডাবল আৰু নাই 100 টকাৰ বস্তু 200 টকা। কাঁচা ডিমা এই বললিমা বেকগ্ৰাউণ্ডত চোৱা নাই কিমান মানুহ, মানে কিমান বজাৰ হৈ আছে আৰু এয়া কাঁচা চব্জি বজাৰ, মানে এনেকুৱা লাগি আছে। ঠাই কিন্তু মজা, ঠাই কিন্তু বঢ়িয়া, ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় আৰু ঠাণ্ডা জেগাতে ঘূৰি আছো না এইকেইদিন। চান্স পালে ইয়াতে থাকি যাওঁ নেকি আপি চাপি পতাই কিনে। বাকী যেই নহওক আকৌ এতিয়া মা নাম নংনি আৰু তোৰ নংনি লাভাইন্না নাম আছা হা অ' আখেৰা। আমি এতিয়া ভাত খাব বহিলো চবে। ঐ চেনি খাই আছা নেকি? একদম মই এনেই আছো। নাই তোমাৰ এই কথা ভাবি আছো। खत्म बाय बाय टाटा गुड बाय गया আজি যে তাত যাই আহিলি কি শিকিলো? বাকী একো শিকা নাই, ইফালে ছোৱালী চাইছি গম পাইছো। সঁচা কথা, একদম সঁচা কথা। মানে ভাল লাগি গৈছে আৰু না, কিবা এটা ইমোচন, মানে ছোৱালীগিলাৰ লগত কিবা এটা সম্পৰ্ক মানে হৈ গৈছে। ओ भाई मारो मुझे मारो